অ বেদা কওক এই গাড়ী আহিবনে? গাড়ী আপুনি ক'ত আছে? মই আপোনাৰ এতিয়া হেৰিয়ত আছো, আপোনাৰ এইডোখৰ প্ৰায় আপোনাৰ বোকাখাটেই ধৰক আৰু ৰঙামাট। গাড়ী আকৌ আমাৰ নাজিৰা পৰাহে যাব। বুজিছো, পাম নাই? কেবিনত হ'লেও পাম নাই? আছে আছে, যাব যাব। ডিকিট ফুল নেকি? হেল্ল', ডিকিটো ফুল হৈ গ'ল নেকি? কিবা আছিলে নি? এই মোৰ ৰিক্সা কেইখনমান আছিলে, মানে প্ৰেছ মাৰিব লাগিছিলে, লখৰা আনিব লাগিছিলে। পাৰিম নে? আপুনি কওকচোন আইতা। হেল্ল', শুনিছা নাই? মানুহৰ লগত কোন হয়, মই এইটো কাইলৈ মই তই কি ভাব কি নাভাব নাজানো, মই কাইলৈ অফিচত যাম। মানে কোনটো অফিচত তই সদায় টেংলাই কৰিবলৈ ধৰি আছ, মই কোনটো টেনচনত ক'ত কোন সকামত কেনেকে ফচি আছো মই জানো। তই কোন চুট মাৰণি মোক কেলা চচু বাৰিবা তোক মই কৈছো। বেলেগ টেনচনত আছো, টকা পইচা টেনচনত আছো, মাৰক চুট কোন তই? মই নহয়, মোৰ মানে ৰিক্সা এখন প্ৰেছ মাৰিব লাগে। মই কাইলৈ উলিয়াম তোৰ এইটো হিচাপ মই, শুনিলি? মানুহৰ টেনচন এইটো চব টাইমত টেনচন নাথাকে। তই যিটো টাইমত যে ফোন যে কৰিছ কোন হয়, তোৰ নামটো কি? এ নহয়, মই গাড়ী লখৰালে তাৰমানে মই ৰিক্সা আনিব লাগে, মানে প্ৰেছ মাৰিবলৈ। বেয়াকে কচোন তাক, কোন হয় তাক ক, তাক ক। হেল্ল', হেল্ল', তাক কচোন। তই চব টাইমত যে খিচলিঙালি যে কৰি যে থাক যে, তই কোন হয়? এ মই ৰিক্সা কেইখন নিব লাগে, মানে প্ৰেছ মাৰিবলৈ। তোৰ বাপেৰৰ মূৰটো কুকুৰৰ জাত চোৰৰ বাচ্চা। জানো দেই, আপুনি কেলা কিবাহে ক'লেগে আৰু। মই মাতিলে মান নামাতা ক'লে? এই ৰিক্সা কেইখনমান আছিলে। কোননো এইটো? ৰং নাম্বাৰ লাগিছে আকৌ এইটো। এইটো ৰং নাম্বাৰ দেই। বাপেৰৰ মূৰত লাগিছে ঐ। এই নহয় দা, আপুনি এনেই বেয়া কথা কৈছে। তোক কেলা কাইলৈ মই গৈ পিনি মই এইটো নাম্বাৰ উলিয়াইছো, তই কেলা আজি দুদিনে ফোন কৰিছ। তোক কেলা মই নেৰিছো ৰ। নহয়, ডিকিটোত মানে কি মই তোক কেলা তই যদি শিৱসাগৰ হয়, তোক মই যদি থানাত ভৰাব নোৱাৰো, মই লেংটা হওঁ তোৰ কাৰণে, শুনিছ? তোৰ বাচ্চা মই আছো বেলেগ টেনচনত, তই বাপেৰৰ মোৰতো ফোন কৰি আছ। তোৰ ভনীয়ে কথা নি? তোৰ ভনীয়ে আছে যদি মোলৈ দি দিবি চুট মাৰণি। এই ল'ৰা ছোৱালী নটা নহয়। মই মানুহটো ক'ত আছো ক'ত নাই তই সেইটো খবৰ লৈছ নে? তই বাপেৰৰ মোৰটো যে সুধিছ, তোৰ বাপেৰৰ মাৰৰ মোৰটো চুটুৰ ভাই মোক কেলা চাচু বুঢ়ী সকামত মই আছো, খবৰ লৈছ? ঢুকালে নি? ঢুকালে নি? তোৰ বাপেৰৰ মোৰটো আৰু কুকুৰৰ জাত। তোৰ মাক কোন কেলা চিনি নাপাওঁ। তোক কাইলৈ মই অফিচত কেলা এইটো নাম্বাৰ, কোনটো এয়াৰটেলৰ নাম্বাৰ, এয়াৰটেল হয় ক'ত মই তোক মই উলিয়াম। মই উলিয়াই পিনি তোক তই যদি শিৱসাগৰ হয়, মই যদি মোৰ শিৱসাগৰ যদি পুলিচে যদি কেলা মোৰ নিজৰ বইনাহঁতে যদি তোক যদি চুদাই যদি নিদিয়ে গম পাবি তই তেতিয়া। তই ভাবি আছ কেলা গগৈ ক'ৰ মানুহ, তই কেলা চিন্তা কৰি আছ। তইতো আপাৰৰ মানুহে, তোক মই চিনি পাইছিলো, কিন্তু নাম্বাৰটো তই মই চিনি পোৱা নাই। তই মোৰ মৃত্যুৰ ঘৰৰ তই এতিয়া এই গধূলি টাইমত তই এনেকুৱা বেয়া ব্যৱহাৰ উলিয়াইছ ভকতৰ মাজত। তোৰ নামটো কি তই সেইটো ক, তোৰ নামটো কি? তোৰ নামটো কি তই সেইটো ক। বাৰু পাতিম বাৰু দেই। তই পাতিব নালাগে, এতিয়া পাত। তই কোন হয়? পিছত পাতিম দেই। তই এতিয়া পাত না, তই এতিয়া পাত। তই মই নাজিৰা AC গাড়ী যেতিয়া নেকি AC গাড়ী মানুহৰ কাদে দিগন্তক চিনি পাওঁ, যেতিয়া তই মোক গগৈদা বুলি যেতিয়া সন্মান কৰি তই মোক মাতিছ, তোক মই ৰেচপন্সি সেইটোৱে দিছো। মই কোনটো টেনচনত আছো তই গম পোৱা নাই। এজনী মানুহ মৰি গৈছে, মানুহৰ ঘৰত সকামত মই আহি লাগি আছোহি। তই কেলা মোক খিচলিঙালি এইটো টাইমত খিচলিঙালি কৰিবলৈ আহিছ। ঢুকালে তোৰ বাপেৰৰ মোৰটো কেলা, তোৰ বাপেৰৰ মোৰটো শুনিলি? বেয়া টাইমত ফোন কৰিলো দেই। দি দিবি চুট মাৰণি। এই নাই, মোৰ ল'ৰা ছোৱালী ধেৰ হ'ল নহয়। তোৰ কেলা মই মাথা ভাঙিম তোৰ। তোক মই আজি দুদিনে তোৰ মই দুদিন ফোন পাইছো। হ'ব ফোন কৰিছ তই এই ভকতৰ মাজত তই এতিয়া ফোন কৰিছ এনে মাথা ইয়াত কেলা গৰম হৈ আছে, তই ফোন কৰিছ। তোক কাইলৈ মই এইটো কেলা ফোনৰ নাম্বাৰ যদি উলিয়াব নোৱাৰো, মোৰ নাম গগৈ নহয় কেলা, লেংটা হ'ম মই গুৱাহাটী চিটিত। তইতো আমাৰ শিৱসাগৰে হ'ব। তই কেলা তেতিয়া চাবি গগৈ কেনেকুৱা মানুহ। হ'ব দে কাইদেউ।
তই কাইলৈ বাদ দে না, কাইলৈ তোৰ এই নাম্বাৰটোক লৈ মই অফিচত উলিয়াম। তই কোনটো নাম্বাৰ কৰিছ, যিটো নাম্বাৰ তই ফোন কৰিছ নহয় সেইটো ফোনৰ নাম্বাৰো মই তোৰ উলিয়াম, শুনিলি? হ'ব দিয়ক আজিলৈ আৰু দেই। তই খবৰ দিয়ক নহয়, তই ফোনত এইটো ৰেচপন্সিভ কাম তই এতিয়া কিয় কাৰণে এইটো কাৰণে তই ফোন কৰিবি? হা তোৰ না মই শুই আছিলোগে নহয় বই নাই, শাহু বুই চাহু বুই কেলা চব আছে। তই মোক এতিয়া এইটো টাইমত কিয় কাৰণে ফোন আৰু এদিন তই মোক ডিষ্টাৰ্ব দিছ, শুনিলি? এইটো কাদেৰৰ পৰা মই এতিয়া নাম্বাৰ উলিয়াম, কাদেৰৰ পৰা দিগন্তৰ পৰা মই চবৰ পৰা এইটো নাম্বাৰ উলিয়াম। সকামৰ ঘৰত তৰ্কাতৰ্কি হৈ আছে কেলা, তই মাজত বালৰ ঘণ্টাৰ কথা উলিয়াইছ। তই ক'ত ৰাখিছিলি মোক? মোক ক'ত খোৱা ৰাখিছিলি? হ'ব দিগন্তক পিটন কিয় ওলাইছ? বৰপেটীয়াক পিটন দিলে ওলাই যাব। ক কেলা নাম্বাৰ ক, দিগন্তক মই সুধি কম, শুনিলি? মাইকে মতাৰ লগে লগে তই কুকুৰৰ মতে মাতি আছ। হ'ব দেই। খবৰ দে নহয়, মই কাইলৈ যাম। মই বইনাইক কম, মোৰ বইনাই SP অফিচত থাকে, ভিনদেউ থানাত থাকে। মই এই নাম্বাৰকেইটা আপুনি উলিয়াওক, এতিয়া টেলিফোন কৰিম। টেলিফোন কৰি এই নাম্বাৰটো উলিয়াই তোক মই মাতি তেতিয়াহে তোৰ লগত মোক তাৰ পাছত কেলা চিনাকি নহয়। তই গুৱাহাটী নহয়, মই কেলা শিৱসাগৰ আখৈপুটীয়া মথা ডাঙৰ, শুনিলি? মই নাজিয়া নহয়, মই আখৈপুটীয়া মথা ডাঙৰ। মই এতিয়া বইনাই মই SP অফিচত ফোন কৰিম। বইনাই কেলা এতিয়া ইয়াতে আছে। বইনাই মাছ আনিবৰ কাৰণে গৈছে সকামৰ ঘৰত। মই এতিয়া ফোন কৰিম। এই নাম্বাৰটো আপুনি গৈ এতিয়া উলিয়াওক। কোন হয় মাতি আনিম। তই বেলেগৰ মোবাইলৰ পৰা ফোন কৰিলো, মই মাতি আনিম এতিয়া। হ'ব দিয়ক। হ'ব তই ৰিপ্লাই দিব লাগিব। তোক মই লেংটা কৰিম, নহ'লে মই লেংটা কৰিম শিৱসাগৰ। হ'ব মই পাতিম বাৰু দেই বাইদেউ। তই মোৰ লগত পাতিব নালাগে। তই ৰিক্সা মোক কেইখন কিনি দিছিলি? নাই বাৰু মই পাতি আছো আপোনাৰ লগত। তই মোক ৰিক্সা কেইখন কিনি দিছিলি? ৰিক্সা নাই দিয়া, আপুনি কথাটো ক'ৰবালৈ লৈ গৈ আছে। ৰিক্সা কেইখন কিনি দিছিলি? আপুনি নিজে দিছো। আপুনি নিজে নিজে কৈ আছে, মই কথা পাতিবলৈ পোৱাই নাই নহয় বাইদেউ। তই মোক ৰিক্সা কেইখন কিনি দিছিলি? তই ট্ৰেন্সপৰ্টত চাকৰি কৰি দিয়ে, তোৰ গাড়ীখনত তোৰ চুপাৰখনত তোৰ ৰিক্সা ধৰে নি ডিগিত? নহয়, আপুনি এই ৰিক্সা চিক্সা ক'ৰবালৈ লৈ গ'ল। মই এতিয়া কথাটো বেলেগ চুট মাৰণি ক'লৈ ৰিক্সা আনিলো? মই মথাইলৈ উঠি আহিছো, দিচাঙৰ মথাইলৈ উঠি আহিছো তোৰ লগত। মোৰ ভিতৰত তই ডন হৈ থকা অৱস্থাত তই ফোন কৰি ৰিক্সা কথা সুধিছ। তই মোক ৰিক্সা কেইখন কিনি দিছিলি? তই ৰিক্সা কেইখন কিনি দিছিলি মোক? এই ৰিক্সা আপুনি কেইখন চলাব পাৰে ন? কেইটকাৰ মানুহ? তই কেইটকাৰ মানুহ? তোক মই সুধিছো, তই কেইটকাৰ মানুহ? মোৰ পইচা নাই, মই হাজিৰা কৰিহে খাওঁ। তই ট্ৰেন্সপৰ্টৰ চাকৰি কৰিছ, তই কেইটকা দৰমহা কৰিছ? তই যেইটকা কৰিছ মই সেইটো কৰিছো। তোক মই কিনি খাই ৰাখিম, শুনিছ? তই কি মই ইমান তই মোক ফাল্টু বুলি ভাবি আছ নি? নাই আপোনাৰ মই তই কেলে মোৰ লগত যে আজি দুদিনা চুপতি কৰি আছ? এদিন গুৱাহাটী থাকোতে তই